দুলদুল আছাম অসমীয়া ইউটিউব চেনেললৈ স্বাগতম যদি ভাল পাই সাবস্ক্ৰাইব কৰি দিব। হেল্ল' ফ্ৰেণ্ডছ, দুলদুল আছাম চেনেললৈ আপোনালোকক স্বাগতম আৰু আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আকৌ আহিছো। সো ভিডিঅ'টো এণ্ডলৈকে চাব, নিশ্চয় ভাল পাব। বন্ধুসকল, আজি ৰাতি 12 বজাৰ লগে লগে ফ্লিপকাৰ্টত বিগ সেভিং ডেজ আৰম্ভ হৈ যাব। মানে 23/6/2020 পৰা আৰম্ভ কৰি 27/6/2020 লৈকে এই বিগ সেভিং ডেজটো চলি থাকিব। আৰু আপোনালোকৰ লগত যদি HDFC কাৰ্ড আছে, HDFC বেংকৰ কাৰ্ড আছে, তেনেহলে আপোনালোকে এই বিগ সেভিং ডেজত 10% লৈকে আপোনালোকে ৰেহাই পাব। আৰু মই জানো যে বন্ধুসকল বহুতে ওয়েট কৰি আছে এই বিগ সেভিং ডেজৰ কাৰণে আৰু বহুতে কম পইচাৰে বহুত ভাল আৰু বহুত মাল কিনিবলৈ ৰেডি হৈ আছে। স্পেশালি লকডাউনৰ পিছত বহুতে নতুন মোবাইল লম বুলি ৰেডি হৈ আছে আৰু ফ্লিপকাৰ্টে আমাক সবকে মংলু বনোৱাৰ কাৰণে ৰেডি হৈ আছে। কিন্তু আপুনি ধোকা নাখাব, জানি শুনি যিকোনো বস্তুত বিশ্বাস কৰি আপোনালোকে নিজৰ টকাটো খৰচ নকৰিব, লোকসান নকৰিব। আৰু মই আজি আপোনালোকক অকমান হেল্প কৰিম যে কোনটো মোবাইলৰ পৰা আপোনালোকে দূৰত থাকিব, আপোনালোকে কোনটো মোবাইলটো নিকিনিব আৰু কোনটো মোবাইলটো আপোনালোকে কিনিব পাৰিব, সেইটোৱে মই আজি অকমান ডিটেইল সহকাৰে আপোনালোকক মই জনাম। সো ভিডিঅ'টো চাই থাকিব আৰু ধোকাৰ পৰা মংলু হোৱাৰ পৰা বাচি যাব। আৰু পিছে এটা কথা বন্ধুসকল, এই লিষ্টত বহুত চাইনিজ মোবাইল একেবাৰে ভৰি আছে। সো আপোনালোকে যদি পাৰে চাইনিজ মোবাইলটো বৰ্জন কৰিব। আৰু কিছুমান মানুহ আছে জানো যিমানে হুলস্থুল নহওক কিয় চাইনিজ মোবাইল ল'ব কি ল'বই। সো সেইবিলাক মানুহকো মই কৈছো যদি পাৰা বৰ্জন কৰা আৰু যদি নোৱাৰা কমসে কম ভাল এটা মোবাইল ল'বা। মানে বাছি যাতে জানি শুনি যাতে নোহোৱা বস্তু নোহোৱা মোবাইল কিনি নিজৰ টকাটো খৰচ নকৰা, সেই কাৰণে মই আপোনালোকক কিছুমান মোবাইল আপোনালোকক সাজেষ্ট কৰিম। সো আপোনালোকে যদি ভাল পায় তেনেহলে ল'ব পাৰে। সো কিনিবাটো কিনিবাই, কিন্তু ফ্লিপকাৰ্টৰ পৰা যাতে এই বিগ সেভিং ডেজত আপোনালোকে ধোকা যাতে নাখায় তাৰে কাৰণে মই এই ভিডিঅ'টো বনাইছো। সো মই প্ৰথমতে কেইটামান মোবাইলৰ লিষ্ট কম, মানে যোনটো আপোনালোকে ৰিজেক্ট কৰিব লাগে আৰু কিনাৰ পৰা বাচিব লাগে। যিমানে অফাৰ দিয়ক কিয় সেইবিলাক মোবাইল আপোনালোকৰ কাৰণে বৰ্তমানত উপযোগী নহব। তো প্ৰথমটো মোবাইল হ'ল আমাৰ Oppo A9 2020 আৰু এইটো মোবাইল 18,990 টকাত আছে বৰ্তমান, কিন্তু আপোনালোকে বিগ সেভিং ডেজত 12,990 টকাত পাব। বন্ধুসকল, ইয়াত বেটাৰীটো ঠিকেই আছে, কেমেৰাও ঠিকেই আছে, কিন্তু প্ৰচেছৰটো একদম বেকাৰ, কাম নাই, একেবাৰে দম নাই। মানে যদি অকল ফটোহে মাৰিব লাগে তেনেহলে এই মোবাইলটো আপোনালোকে কনসিডাৰ কৰিব পাৰে। আৰু যদি অল ৰাউন্ডাৰ আপোনালোকক এটা ভাল মোবাইল লাগে, ভাল ফটো, ভাল গেমিং ফোন বা ভাল প্ৰচেছৰ যদি লাগে আপোনালোকক, তেনেহলে এই মোবাইলটো একেবাৰে নলব। আপোনালোকৰ 13,000 টকা ওয়েষ্ট হৈ যাব। সো এইটো মোবাইলৰ পৰা বিৰত থাকক আৰু এইটো মই ৰিজেক্ট লিষ্টত প্ৰথমত লৈছো। দ্বিতীয় মোবাইলটো হ'ল আমাৰ চাইনিজ স্পেশালিষ্ট Redmi K20 আৰু ইয়াৰ প্ৰাইস হ'ল আপোনাৰ 22,999 টকা। বিগ সেভিং ডেজত আপোনালোকে পাব এইটো মোবাইল 20,499 টকাত, কিন্তু আপোনালোকে এইটো মোবাইল জিন্দেগীত নলব, ৰিজেক্ট কৰিব। প্ৰথম কথা বন্ধুসকল, প্ৰচেছৰ ইয়াত একেবাৰে ঠিক নাই, কাৰণ বহুত পুৰণা প্ৰচেছৰ আৰু ইমান ভাল প্ৰচেছৰ নহয়। আপোনালোকে 20,000 টকা খৰচ কৰি পিনে ইমান ফালতু প্ৰচেছৰ লৈ মোবাইল নলব। আৰু ইয়াত দ্বিতীয়তে ইয়াত বেটাৰীৰ ইস্যু বহুত আছে বন্ধুসকল। এনেও বেটাৰী ইয়াত কম কেপাচিটি আৰু বেটাৰীৰ ইস্যু বহুত আছে, বেটাৰী সোনকালে ড্ৰেইন হয়। সো Redmi K20 টো আপোনালোকে ল'ব নালাগে, ৰিজেক্ট কৰি দিব আৰু পইচা নষ্ট কৰিব নালাগে এইটো মোবাইলত। আৰু তৃতীয়টো ফোন হ'ল আপোনাৰ চাইনিজ কোম্পানীয়ে হয়, এইটো Realme X, জাস্ট ইণ্ডিয়াৰ এটা লেভেল লগাই ৰাখিছে। সো Realme X টো আপোনালোকৰ কাৰণে ভাল মোবাইল নহয় বৰ্তমানৰ সময়ত। বন্ধুসকল, এইটো মোবাইলত ষ্টাইল কিন্তু ভৰপুৰ আছে, কিয়নো এইটো কেমেৰাত আপোনালোকৰ যিটো কেমেৰাৰ সেটআপ এইটো ওপৰ নিচে হয়, যিটো দেখিবলৈ ভাল লাগে। ডিসপ্লেও ঠিক আছে, সুপাৰ এমোলেড ডিসপ্লে হয়, একেবাৰে ভিভিড ডিসপ্লে, একেবাৰে ভাল লাগিব চাই। কিন্তু বন্ধুসকল 16,000 টকা দি পিনে বৰ্তমানৰ সময়ত স্নেপড্ৰাগন 710 বহুত বুঢ়া হৈ গ'ল বন্ধুসকল। আৰু আপোনালোকে গেম খেলি পাবজি খেলি ইয়াত ভাল নাপাব আৰু বেটাৰীৰ বহুত কম ইয়াত কেপাচিটি। সো আপোনালোকে এই মোবাইলটো ৰিজেক্ট কৰি দিব। আৰু আপোনালোকে যদি তথাপি কিনিব খুজিছে তেনেহলে আপোনালোকে বুৰ্বক হৈ যাব, কাৰণ কিনাৰ পিছত আপোনালোকে পস্তাব। মই কিয় ইমান কনফিডেন্সত কৈছো, মানে মোৰ নিজৰ ফ্ৰেণ্ড এটা আছে, হিও Realme X লৈছে আৰু বহুত পস্তাই আছে, ইমান এটা ভাল ফোন নহয়। সো বন্ধুসকল, এতিয়া মই কিছুমান মোবাইলৰ নাম ল'ম, যি কেইটা মোবাইল আপোনালোকে যদি কিনিব বিচাৰে কিনিব পাৰে এইটো বিগ সেভিং ডেজত। প্ৰথমটো মোবাইল মই আপোনালোকক ৰিকমেণ্ড কৰিম Samsung A80। বন্ধুসকল, প্ৰথমতে এইটো মোবাইলৰ দাম হ'ল আপোনালোকে শুনি ল'ব 52,000, কিন্তু বিগ সেভিং ডেজত আপোনালোকে অকল 23,000ত এইটো মোবাইল ক্ৰয় কৰিব পাৰিব। আৰু এইটো মোবাইলত আছে আপোনালোকৰ 8GB RAM আৰু 128GB ROM। সো আপোনালোকৰ ইয়াত ষ্টৰেজ আৰু ৰেমৰ কাৰণে কোনো চিন্তা কৰিব লগা নাই, আৰামছে মাল্টিটাস্কিং স্মুথলি পাৰফৰ্ম হৈ যাব। আৰু লগতে বন্ধুসকল, এইটো হ'ল ওয়াৰ্ল্ডৰ ফাৰ্ষ্ট একেবাৰে ৰটেটিং কেমেৰা। সো ষ্টাইলৰ ফালেও যদি দেখা যায় তেনেহলে একেবাৰে মজা ফোন হ'ব আপোনালোকৰ Samsung A80।
আৰু ইয়াত যেটো প্ৰসেসৰ লাগি আছে Snapdragon 730G হেইটো ঠিকঠাকে আছে হয় 23000 টো অকমান বেছি হৈ যায় কিন্তু Samsungৰ নিচিনা ব্ৰ্যান্ডক চাই পিনে এইটো Snapdragon 730G ৰ প্ৰসেসৰ অকমান হজম কৰিব পাৰি কিয়নো ইয়াত সুপাৰ এমোলেড ডিসপ্লে আপোনালোকে পাই যাব ব্যাটাৰীটো অকমান কম আছে 3700 mAh ব্যাটাৰী কিন্তু Samsungৰ যেটো ব্যাটাৰী কম হলেও মানে ভাল মানে যেটো ব্যাকআপ দিয়ে আপোনালোকে গম পাই সাগে যদি Samsungৰ মোবাইল আগতে ইউজ কৰিছে ক্যামেৰাৰ ফালৰ পৰা যদি কও ক্যামেৰা দুই ফালে rotate হয় আপোনালোকৰ ফ্ৰন্ট ক্যামেৰা ৰিয়েল ক্যামেৰা বনোৱা যাব ৰিয়েৰ ক্যামেৰা ফ্ৰন্ট ক্যামেৰা বনোৱা যাব আৰু দুই সাইডে আপোনালোকৰ 48 মেগাপিক্সেল ক্যামেৰা লগোৱা আছে যেটো মেইন ক্যামেৰা হয় সো আপোনালোকে যদি চাইনাক বৰ্জন কৰি পিনে কিবা বেলেগ স্মাৰ্টফোন লব খুজিছে আৰু যদি Samsungৰে স্মাৰ্টফোন লব খুজিছে তেনেহলে বন্ধুসকল Samsung A80 মোবাইলটো আপোনালোকৰ কাৰণে বেষ্ট হ'ব কিয়নো 52000 ৰ মোবাইল আপোনালোকক 23000 ত এই বিগ সেভিং ডেছত আপোনালোকে পাই যাব বন্ধুসকল দ্বিতীয়টো ফোন মই আপোনালোকক ৰিকমেন্ড কৰিম যেটো একেবাৰে নতুনকে লঞ্চ হৈছে আৰু এতিয়ালৈকে সেলত যোৱা নাই ফাৰ্স্ট সেল আপোনালোকৰ 24 জুন তাৰিখে হ'ব আৰু এইটো বিগ সেভিং ডেছৰ মাজতে হ'ব যদি আপোনালোকৰ HDFC কাৰ্ড আছে তেনেহলে 10% ডিসকাউন্ট পাই যাব আৰামছে সো এইটো Motorola Moto Fusion Plus মোবাইল হয় সো এইটো নতুন আইছে আৰু Snapdragon 730G প্ৰসেসৰ Samsungৰ যেটো প্ৰসেসৰ আছিল এইটো সেম প্ৰসেসৰে হয় পাৱাৰফুল প্ৰসেসৰ হয় আপোনালোকে আৰামছে PUBG খেলিব পাৰিব আৰু স্পেশালি এই Motorola Moto Fusion Plusত আপোনালোকৰ ডিসপ্লেটো হল আপোনালোকৰ HDR10 সাপোৰ্টেড আৰু ফুল HD প্লাস তো আপোনালোকৰ ডিসপ্লেৰ যেটো মানে ভিউইং এক্সপেৰিয়েন্স মজা পাব আপোনালোকে ইয়াৰ লগতে আপোনালোকৰ আছে 6GB RAM আৰু 128GB ROM আৰু মন কৰিবলগীয়া যে ইয়াত ব্যাটাৰী আপোনালোকে পাব 5000 mAh ৰ ব্যাটাৰী যেটো আপোনালোকে আৰামছে 2 দিন ইউজ কৰিব পাৰিব হেভি ইউজেস কৰাৰ পিছতো আৰু লগতে ইয়াৰ লগত আপোনালোকে ফাষ্ট চাৰ্জিংৰ ফেসিলিটিও আছে ফাষ্ট চাৰ্জিং আপোনালোকে চাৰ্জাৰো পাব লগত বক্সত আৰু ক্যামেৰাৰ ক্ষেত্ৰত বন্ধুসকল Motorola Moto Fusion Plusত ক্যামেৰাটো আপোনালোকৰ ওপৰ নিচে হয় আৰু 64 মেগাপিক্সেলৰ ক্যামেৰা সো ক্যামেৰাৰ ক্ষেত্ৰতো ভাল পিকচাৰ ক্যাপচাৰ কৰিব নিশ্চয় আৰু Motorola কোম্পানীৰ কোৱামতে ইয়াৰ যেটো সাউন্ড কোৱালিটি আপোনালোকে হাইফাই সাউন্ড কোৱালিটি পাব সো আপোনালোকে গান শুনিও নিশ্চয় ভাল পাব আপোনালোকে যদি চাইনিজ মোবাইল বাদ দি পিনে যদি বেলেগ যদি স্মাৰ্টফোন কিনিব খুজিছে বেলেগ ব্ৰ্যান্ডৰ স্মাৰ্টফোন কিনিব খুজিছে তো সবচে বঢ়িয়া স্মাৰ্টফোন হ'ব Motorola Moto Fusion Plus নতুনকে লঞ্চ হৈছে 24 জুন তাৰিখে প্ৰথম সেল হ'ব সো হুনকালে আপোনালোকে কিনি লব পাৰিব আৰু নহলে ষ্টক আউট হৈ যাব আৰু যদি বন্ধুসকল ইমান মই কোৱাৰ পিছতো আপোনালোকে যদি নামানেই মানে চাইনিজ মোবাইলে যদি লব খুজিছে তেনেহলে মই আপোনালোকক চাইনিজ মোবাইল এটা ৰিকমেন্ড কৰিব পাৰিম যেটো স্মাৰ্টফোন চাইনিজ স্মাৰ্টফোন Vivo কোম্পানীৰ পৰা আহে Vivo Z1 আৰু এইটো 14999 প্ৰাইসত ভাল জাস্টিফাই কৰে আৰু ইয়াত আপোনালোকে পাব 6GB RAM 64GB ROM লগতে ইয়াত প্ৰসেসৰৰ কথা ক'বলৈ গলে Snapdragonৰ যেটো আপোনালোকৰ 712 AI প্ৰসেসৰ আছে ভাল প্ৰসেসৰ হয় 15000 ৰ তলত ভাল প্ৰসেসৰ একেবাৰে গেম খেলিব পাৰিব আৰামছে PUBG খেলিব পাৰিব আৰু ইয়াত ব্যাটাৰী ব্যাকআপ মজা হ'ব 4500 mAh ৰ ব্যাটাৰী আছে আৰু ইয়াৰ লগতে আপোনালোকে বক্সৰ ভিতৰত ফাষ্ট চাৰ্জাৰো পাব যেটো 22.5 ওয়াটৰ চাৰ্জাৰ হয় ক্যামেৰাৰ ক্ষেত্ৰত আপোনালোকে 48 মেগাপিক্সেলৰ মেইন ক্যামেৰা পাব তিনটা ক্যামেৰা আছে আৰু ফ্ৰন্ট ক্যামেৰাত আপোনালোকে পাব 32 মেগাপিক্সেল সো Vivoৰ কোম্পানীৰ যেটো মোবাইল হয় ক্যামেৰাৰ কাৰণেটো কোনো টেনচন কৰিব নালাগে মজা ক্যামেৰা উঠাই দিব আপোনালোকক আৰু এটা মেইন কথা ইয়াত আপোনালোকৰ 15000 ৰ তলত সুপাৰ এমোলেড ডিসপ্লে পাব ফুল HD প্লাস ডিসপ্লে পাব আৰু লগতে পাব ডিসপ্লেৰ ভিতৰতে ফিংগাৰপ্ৰিন্ট মানে স্ক্ৰিনতে আপোনালোকে ফিংগাৰপ্ৰিন্ট পাব সো আপোনালোকে যদি চাইনাৰ মোবাইল লবই খুজিছে তেনেহলে Vivo Z1X টো আপোনালোকে কনসিডাৰ কৰিব পাৰে সো বন্ধুসকল আজি এইটো ভিডিওত মই কিছুমান মোবাইল আপোনালোকক ৰিকমেন্ড কৰিছো যদি আপোনালোকে ভাল পায় তেনেহলে কিনিব পাৰে এই বিগ সেভিং ডেজ চলি থকা সময়ত আৰু আজি ভিডিওটো কেনে পালে নিশ্চয় মোক কমেন্ট বক্সত শেয়াৰ কৰি জনাব আৰু যোনে মোৰ এই চেনেলত নতুনকৈ আহিছে হিয়তক স্বাগতম আৰু মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰি লব আৰু নটিফিকেশনৰ বেল আইকনটো টিপি দিব সো আজিলৈ আহো জয় আই অসম